তোৰ ঘৈণীয়েৰ কাৰণে আজি মই ভাওনা লক্ষ্মণ হ'ব নোৱাৰিছো তই যাচোন যা এনেই মাথা গৰম কৰি থাকিব নালাগে যা মোক ক্ষেত্ৰতকে তোৰ ঘৈণীয়েৰ ক্ষেত্ৰ তোৰ বেলেগে যদি চালি চাই তোৰ সেইজনী আন কিয় তোৰ ঘৈণীয়েৰ কাৰণে যে থানাত হোৱা ভাওনাখন কেঞ্চেল হৈ গৈছে বচন মুখস্থ হৈ আহিছিলহে ঘৈণীয়েক একে ধেনুকা আপত উঠাই মাৰি পঠিয়াকে পৃথিৱী ফালি ওলাই যাব কুলক্ষীয়া যেনি ঐ মূৰ্খ কুলক্ষণীয়া শব্দটো বাৰু নুফুটিছে কিন্তু শব্দটো ইউজটো কৰিছো যা যা তই যাচোন যা কি হৈছে শুনিও ক চাও মোৰ উঠ কি হৈছে ক ইয়াৰ ঘৈণীয়েকক খেদকচোন চা শুনিলে ছাৰ ই কি ক'লে শুনিলে শুনিও ক ঐ ইয়াৰ ঘৈণীয়েকৰ কাৰণে মই আজিলৈকে বিলাপটো সম্পূৰ্ণ কৰিব নোৱাৰিলে চা ভাওনাখনে কেঞ্চেল কৰি দিছে কোন তোৰ ঘৈণীয়ে কোন ঐ চুপ শুনিও ক কিয়নো আছা জ্বলি পকি হ'ব যে জানা দেহৰ ক্ষতি কিয়নো কৰিছা আমন জীৱন কাষতে আছো চিয়াই দি মোহন অয়ে অলগদ্ধ চিয়াই দি তই মাথাৰ গণ্ডগোল কেঁচাৰক জোকাই লৈ নকৰিবি ভুল অয়া খংটো উঠিছে লাহে লাহে মাৰিম এতিয়া গালে চালে সুধিব ওলাইছো বেলেগ কথা আহাচোন আহা কাষতে বহা অয়ে ফোনত কি ফোনত বাদ্য যে বজাইছে ফোনত বজাইছে মানে ফোনত যে বাদ্য বজাইছে চাই বজাইছে নে বাইদেৱে বজাইছে কিহৰ বাদ্য ফোনত যে ফালনটো দিছে কোনে দিছে সেইটো সুধি আছে এৰা